গুড ইভিনিং এই চাওক আজি এটা বেলেগ সাজত একদম বেলেগ কোনোদিন পিন্ধি নাপাব বস্তু আপোনালোকক সম্পূৰ্ণ কৰি দেখাই আছোঁ মই সেই চাওক এইটো কি কয় ডালু ট্ৰেডিশ্যনেল কিন্তু কি মই ভালকৈ নাজানো ইমানখিনি ক'ব নাজানো আমাৰ ওচৰৰে মানে ভণ্টি এটাই লৈ আহিছে তাই কৈছে বৌ মানে পিন্ধি মাত্ৰ ফটো এটা উঠাই বুলি কৈছে মই আৰু কোনোদিন পিন্ধি পোৱা নাই আজি ফাৰ্ষ্ট টাইম তাই অলপমান সহায় কৰি দিছে তাইও নাজানে পিন্ধাবৰ কাৰণে এনেকৈ পিন্ধি লৈছোঁ হৈছে না হোৱা নাই নাজানো এইটো কিন্তু বড়ো ড্ৰেছ নহয় মানে বড়োহেন টাইপৰে বড়োহেনকৈ পিন্ধে কিন্তু নহয় পিন্ধাতে বা হৈছে না হোৱা নাই নাজানো আৰু পিন্ধিছোঁ এনেকৈ কেনে লাগছে ক'বচোন একদম আজি প্ৰথম পিন্ধিছোঁ তাৰমানে একদম ভাল লাগছে কিন্তু সঁচাই পিন্ধি বহুত ভাল লাগছে আৰু কালাৰটো বহুত ধুনীয়া কিবা ক'লা ৰঙা এনেকৈ আছে নহয় বৰ ভাল লাগছে ইমান ভাল লাগছে পিন্ধি আজি প্ৰথম পিন্ধিছোঁ এই ড্ৰেছটো বহুত ভাল লাগছে সঁচাই